ফুটবলাৰ হ'বলৈ বহুত মন আছিলে, মই নোৱাৰিলো। হয়, কিন্তু এতিয়া মই যদি মোৰ দুটা ল'ৰাৰ মাজত দেখো সেইটো হয়, মই শান্তিৰে মৰিব পাৰিম। জুবিন গাৰ্গে ফোনত নিজেই কৈছিল তেওঁৰ মৃত্যুৰ কথা। হয়, কাক কৈছিল জুবিন গাৰ্গে নিজৰ মৃত্যুৰ কথা? মই এইখিনি দেখা পোৱাৰ পিছতহে শান্তিত মৰিব পাৰিম বুলি এইদৰে মন্তব্য আগবঢ়াইছিল জুবিন গাৰ্গে। মই প্ৰথম অলপ অংশ আপোনালোকক কল ৰেকৰ্ডিংটো শুনালোঁ। এই ৰেকৰ্ডিংটো সম্পূৰ্ণকৈ আপোনালোকে কিছু সময় পিছতেই শুনিবলৈ পাব। কিছু সময় পিছতেই সম্পূৰ্ণ কল ৰেকৰ্ডিংটো আপোনালোকক শুনাম। এই কল ৰেকৰ্ডিংটো শুনিলে আপোনালোকৰ গাৰ নোম শিহৰি উঠিব। এই কল ৰেকৰ্ডিংটো শুনিলে আপোনালোকে অনুভৱ কৰিব যে জুবিন গাৰ্গ যদিও কায়িকভাৱে আমাৰ মাজত নাই, কিন্তু বৰ্তমান যেন জুবিন গাৰ্গে ক'ৰবাত এনেকৈ কথা পাতি আছে, জুবিন গাৰ্গে ক'ৰবাত এনেকৈ তেওঁৰ নিজৰ মৃত্যুৰ খবৰ আগতীয়াকৈ তেওঁৰ অনুৰাগীসকলক দি আছিল। আপোনালোকে কল ৰেকৰ্ডিংটো শুনি তবত মানিব। কিছু সময় পিছতে সেই কল ৰেকৰ্ডিংটো আপোনালোকে শুনিবলৈ পাব। কিন্তু কিহৰ বাবে জুবিন গাৰ্গে নিজৰ মৃত্যুৰ কথা এইদৰেই মৃত্যুৰ আগত কাৰোবাৰ আগত ক'বলগীয়া হৈছিল? কি কাৰণ আছিল? নে জুবিন গাৰ্গে নিজেই আগতীয়াকৈ গম পাইছিল তেওঁৰ মৃত্যুৰ কথা? যি চক্ৰান্ত চলিছিল জুবিন গাৰ্গক নিশেষ কৰি দিয়াৰ, সেই নিশেষ কৰি দিয়াৰ চক্ৰান্তৰ কথা জুবিন গাৰ্গে আগতীয়াকৈ গম পাইছিল নেকি? কল ৰেকৰ্ডিংটোত আছে বহুতো কথা। কল ৰেকৰ্ডিংটোৱে উদঙাব জুবিন গাৰ্গৰ কিছু আচল চৰিত্ৰ। যিহেতু জুবিন গাৰ্গৰ ন্যায়ৰ যুঁজখন বৰ্তমান চলি আছে, জুবিন গাৰ্গৰ ন্যায়ৰ বাবে যিসকল সাক্ষী আছে সেই সাক্ষীসকলে বৰ্তমান গৈ আদালতত তেওঁলোকে সাক্ষী প্ৰদান কৰিছে। জুবিন গাৰ্গ জীৱিত অৱস্থাত যিখিনি সময়ত জুবিন গাৰ্গ কায়িকভাৱে আছিল, সেই সময়খিনিত জুবিন গাৰ্গৰ ওচৰে পাজৰে বহু মানুহ আছিল, প্ৰতিটো সময়তে জুবিন গাৰ্গৰ কাষত আছিল। তাৰে বেছিভাগেই জুবিন গাৰ্গৰ পৰা এটা স্বাৰ্থৰ লোভতহে সেইদৰে আছিল। কিন্তু বৰ্তমান কায়িকভাৱে যিহেতু জুবিন গাৰ্গ আমাৰ মাজত নাই, এতিয়া তেওঁলোকে কিন্তু জুবিন গাৰ্গৰ কাৰণে সাক্ষী দিবলৈও তেওঁলোকক যোৱা দেখিবলৈ পোৱা নগ'ল। তেনেকুৱা বহু ব্যক্তিক দেখিবলৈ পাইছোঁ বৰ্তমান সময়ত। জুবিন গাৰ্গৰ লগত থকা কিছু সংখ্যক যি প্ৰকৃত জুবিন অনুৰাগী, যি প্ৰকৃততে জুবিন গাৰ্গৰ বন্ধু, তেওঁলোকেহে কিন্তু আদালতলৈ গৈ আছে, আদালতত দৌৰি আছে, গৈ সাক্ষী প্ৰদান কৰিছে। দেখিবলৈ পাইছে আপোনালোকে কালিৰ দিনটো ৰবি শৰ্মাই আদালতত গৈছে, আদালতত গৈ সাক্ষী প্ৰদান কৰিছে। জুবিন গাৰ্গৰ বন্ধু অভিজিত শৰ্মায়ো গৈছিল আদালতত গৈ সাক্ষী প্ৰদান কৰিছে। তেনেকৈ কিছু সংখ্যকে যিসকলে জুবিন গাৰ্গক প্ৰকৃততে ভাল পায়, প্ৰকৃত তেওঁলোক জুবিন অনুৰাগী, জুবিন গাৰ্গৰ ন্যায়টো তেওঁলোকে মন্ত্ৰৰ পৰা কাম্য কৰে, তেওঁলোকেই গৈছে আদালতত গৈ তেওঁলোকে জুবিন গাৰ্গৰ ন্যায়ৰ যুঁজখনত তেওঁলোকে যুঁজিছে। আৰু অসমবাসীৰ ৰাইজটো আছে, যিহেতু অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে জুবিন গাৰ্গক ভাল পায়, জুবিন গাৰ্গৰ সত্তাটো অসমবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰে। কিন্তু তাৰ মাজতো এনেকুৱা কিছু জুবিন গাৰ্গৰ কাষত ভুৱা অনুৰাগী আছিল। জুবিন গাৰ্গে নিজেই যিহেতু গাই থৈ গৈছে, কিছু মানুহক জুবিন গাৰ্গে চিনি নাপালে, ফুলনিৰ কাইটকেই ফুল বুলি ছিঙিলে, এনেকুৱা গীত এটি আছিল জুবিন গাৰ্গৰ। সেই কথা আপোনালোকে সকলোৱে চিনিছিল। আৰু সেই মানুহবোৰক চিনি নোপোৱাৰ বাবেই জুবিন গাৰ্গৰ আজি অসমবাসীয়ে সেই জুবিন গাৰ্গৰ সত্তাটোক এইদৰে হেৰুৱাব লগা হৈছিল। আচলতে জুবিন গাৰ্গৰ সেই সৰলতাৰ সুযোগ লৈছিল সেই মানুহখিনিয়ে। আৰু এতিয়া যিহেতু আদালতত গোটেই ন্যায় প্ৰক্ৰিয়াটো চলি আছে, সকলোৱে সাক্ষী প্ৰদান কৰিছে, জুবিন গাৰ্গৰ বন্ধুসকলে সাক্ষী প্ৰদান কৰি আছে। কিন্তু এতিয়া বৰ্তমান সময়ত এই কল ৰেকৰ্ডিংটো ওলাই পৰিছে। এই কল ৰেকৰ্ডিংটোৱে এক প্ৰকাৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বৰ্তমান এই সময়খিনিত। আচলতে জুবিন গাৰ্গে নৱপ্ৰজন্মক লৈ, বৰ্তমান এই প্ৰজন্মটোক লৈ কিমানখিনি চিন্তা কৰিছিল, কিমানখিনি চিন্তা কৰি জুবিন গাৰ্গে নিজেই কৈছিল যে এইখিনি দেখা পোৱাৰ পিছতহে মই শান্তিত মৰিব পাৰিম। জুবিন গাৰ্গে যিহেতু ফুটবল খেলিবলৈ তেওঁ হেঁপাহ আছিল, ফুটবল খেলাৰ তেওঁৰ মন আছিল, কিন্তু তেওঁ ফুটবল খেলিব নোৱাৰিলে। সেইবাবে এটা ফুটবল টীমক কিদৰে তেওঁ উৎসাহ দি তেওঁ যিখিনি কথা কৈছে সেই কথাখিনি কল ৰেকৰ্ডিংটোত ওলাই পৰিছে। লগতে চান্দুবিত গৈ জুবিন গাৰ্গে যি পৰিস্থিতিৰ সন্মুখীন হৈছিল সেই পৰিস্থিতিৰ কথাও এই কল ৰেকৰ্ডিংটোত ওলাই পৰিছে। মই কল ৰেকৰ্ডিংটো আপোনালোকক শুনাইছোঁ, আপোনালোকে কল ৰেকৰ্ডিংটো শুনা, কিদৰে মটিভেট কৰিছিল, কিদৰে সাহস দিছিল সেই ফুটবল টীমটোক। আৰু সেই ফুটবল টীমটোৰ ওচৰত যোৱা কথা আছিল জুবিন গাৰ্গে। সেই ফুটবল টীমটোৰ যদি ভাল প্ৰদৰ্শন কৰে, সেয়া চাইহে জুবিন গাৰ্গে শান্তিত মৰিব পাৰিম বুলি এনেধৰণৰ মন্তব্য আগবঢ়াইছিল। আহক জুবিন গাৰ্গে কি কৈছে আমি কল ৰেকৰ্ডিং এবাৰ শুনি চাওঁ। মোৰ ফুটবলাৰ হ'বলৈ বহুত মন আছিলে, মই নোৱাৰিলো। হয়, কিন্তু এতিয়া মই যদি মোৰ দুটা ল'ৰাৰ মাজত দেখো সেইটো হয়, মই শান্তিৰে মৰিব পাৰিম। ভালকে থাকিবি খেল দেই। হ'ব দাদা। আৰু মানুহবিলাকৰ একদম চেফ এণ্ড চাউণ্ড থাকিব দিবি। নিশ্চয় দাদা। নাও লৈ নাও পাই যেতিয়া ছোৱালী আহি গৈছে, হয়, শ্বুটিং চাবলৈ মই চাই পেলাই মই মানে অভিভূত হৈ গলো। মই বোলো
মই এই জেগাটো মই মিছ কৰি আছিলো ইমান দিন। এতিয়া মই চান দিব এৰিব নোৱাৰো। তোৰ বয়স বহুত কম বাৰু। কিন্তু মই বস্তুটো যদি মই স্থাপন কৰি থৈ যাব পাৰো, সেইটো তহঁতে চলাব লাগিব। সেইটোৱে মেইন কথাটো সেইটোৱে। আৰু আমি এটা কথা ভাবিছো দাদা, আমাৰ ল'ৰাবিলাকে ধৰ কি আজি প্ৰতিভা যথেষ্ট আছে, কিন্তু স্কোপ পোৱা নাই। কিন্তু আপুনি আপুনি যেতিয়া এম্বাচাডৰ হৈ থাকিব, তো গতিকে তাৰপিছত আপুনিতো সেইখিনি বস্তু আপুনিতো আগ্ৰেছন কৰিবৰ কাৰণে আপুনি যিকোনো জাগাততো আপুনি উপস্থাপন কৰিব পাৰিব আমাৰ ল'ৰাজনক। মই এইকেইদিনত তোক গৈ আছো, মই তোক খবৰ দি আছো। গৈ আমি কথা পাতি গোটেই বস্তুটো, যিটো মোৰ প্লেনিংটো তহঁতে জানিব লাগিব। আৰু মই একদম ৱেষ্টাৰ্ণ প্লেনিঙত গৈছো। বঢ়িয়া দাদা। আমাৰ এই ফকলেণ্ডটো ইণ্ডিয়ান প্লেনিং নহ'ব। তাকে আমিতো ফুটবল এনেই খেলিব নোৱাৰে নহয়। দাদা। ফুটবলত স্কিল থাকে, কিন্তু স্কিলটোক ডেভেলপ কৰিবৰ কাৰণে এটা প্লেয়াৰক আমি কি দিব লাগিব, কি শিকাব লাগিব, সেইখিনি কথা মোৰ মানুহে নাজানে। তাকেতো দক্ষতা বিকাশটো কৰিবৰ কাৰণে আমাক কি লাগিব সেই বস্তুখিনি আমাৰ মাজত বহুত আছে। তাৰ মাজত মাৰ্চেল আৰ্ট আছে, তাত য়োগা আছে, তাত তাহাঁতৰ কাম কৰা যিটো প্ৰৱণতা সেইটো বঢ়াব লাগিব। আৰু আটাইতকৈ ডাঙৰ কথা, মেণ্টেলি মই তাহাঁতক কেনেকে মই হেৰি কৰিম যে আমি জিকিবই লাগিব, সেই বস্তুটো কোনো নিশিকায়। সেইটো শিকালে সি ফালি পেলাব। আমাৰ ল'ৰাটো ফালি পেলাব দাদা, খালি মানে প্লেটফৰ্ম পোৱা নাই, স্কোপ পোৱা নাই, এই কথাটোৱে। প্লেটফৰ্ম নাই, সেইটো শিকাব লাগিব। তাহাঁতক তেনেকে একদম ডিচিপ্লিন হৈ আমি এইটো কৰিছো। মই তক কেতিয়া যাম ক? এই সপ্তাহত যাম মই। আপুনি এটা কাম কৰক, 15 আগষ্টৰ পিছতে আহি যাওক। পিছত 15 আগষ্টত মই আগত নকবি, কাৰণ 15 আগষ্টত মই এইকেইদিন পুৰা লাগি আছো। 15 আগষ্টত এখন এনে এখন প্ৰীতি মেচ আছে আমাৰ ইয়াতে, মানে এখন টুৰ্ণামেণ্ট মানে নহয় আৰু এদিনীয়া মানে কেইটা পাতিছো।